নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া ৰিভিজন চেপ্টাৰৰ অনুশীলনী R1 ৰ কোৱেশ্চন নম্বৰ 6 লৈছো কোৱেশ্চন নম্বৰ 6 ত আমাক দিছে তলৰ জোৰাৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই বখাউ আৰু লখাগু নিৰ্ণয় থিৰ কৰা সো প্ৰথম জোৰটো আমাক দিয়া আছিল 321 আৰু 396 সো ইহতৰ প্ৰত্যেকৰে আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব প্ৰথম আমি লৈছো 321 এটি 321 ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো 321 2 ৰে ডিভিজিবল নহয় সো আমি 3 ৰে ডিভিজিবল হয় 3 ৰে ডিভাইড কৰিম 3 1s are 3 0 3 7s are 21 গতিকে 107 পাই যাম এতিয়া 107 নিজে এটা মৌলিক সংখ্যা গতিকে এই প্ৰক্ৰিয়াটো ইয়াত বন্ধ হৈ যাব এতিয়া আমি এনেকৈ লিখিম আমি জানো আমি এনেকৈ লিখিলো 321 equal to 3 into 107 so এইটো আমাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা হৈছে 321 ৰ ইয়াৰ পিছত আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে 396 ৰ so আমি লৈছো 396 এতিয়া 396 2 ৰে ডিভিজিবল হয় 2 ৰে যদি আমি ডিভাইড কৰো তেতিয়া হলে 2 1s are 2 19 2 9s are 18 so yat 16 2 8s are 16 198 পাই গলো আকো আমি 2 ৰে ডিভাইড কৰিব পাৰিম 2 ৰে ডিভাইড কৰিলে 2 again 9s are 18 18 হৈ গল 2 9s are 18 এতিয়া 3 ৰে ডিভাইড কৰিলে 33 ইয়াৰ পিছত 3 ৰে ডিভাইড কৰিলে আমি পাই যাম 11 so আমি যদি 396 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰো তেতিয়ালে আমি এনেকুৱা পাম 396 equal to 2 into 2 into ইয়াত 3 দুটা আইছিলে গতিকে 3 into 3 into 11 এখিনি হৈ গল আমাৰ 396 ৰ মৌলিক উৎপাদক বিশ্লেষণ এতিয়া আমি ওলাব লাগে প্ৰথম ওলাব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াৰ কাৰণে আমি কি কৰিব লাগে মিল থকা মৌলিক উৎপাদক কেইটা লব লাগে এতিয়া ইয়াত মিল থকা মৌলিক উৎপাদক কি আছিল 3 আৰু 3 আছিল গতিকে দুয়োটাতে কি আছে এটাকে 3 মিলি আছে গতিকে এই দুয়োটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 3 আমি এনেকুৱাকে आंसर লিখিম গৰিষ্ঠ সাধাৰণ উৎপাদক ব্ৰেকেটত আমি সংখ্যা দুটা লিখি দিম কিমান আছিল 321 কমা দি কেনে লিখিম 396 equal to এটো হয় কি গৰিষ্ঠ সাধাৰণ উৎপাদকটো হয় মৌলিক উৎপাদক বিশ্লেষণ কৰি পোৱা যেটো আৰহি আমি পালো ইয়াৰে মিল থকা মৌলিক সংখ্যা কেইটা হয় মিল থকা মৌলিক সংখ্যা অকল 3 আছে গতিকে ফাইনালি আহিব কি গৰিষ্ঠ সাধাৰণ উৎপাদক 3 ইয়াৰ পিছত আমি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক আমি আকৌ লিখিছো লঘিষ্ঠ সাধাৰণ গুণিতক কি আছিল সংখ্যাটো আছিল 321 আৰু 396 এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে আমি সৰুৰ পৰা মৌলিক সংখ্যাবিলাক চাই যাম কি আছে 2 2 আছে গতিকে আমি লিখিম 2 into 2 ইয়াৰ পিছত 3 দুয়োটাতে আছিল আমি এটা বক্স বনাই লৈছো ব্ল্যাক কালাৰ দি সো এই দুইটা 3 কাৰণে আমি এটা 3 লিখিম 321 তো আমি 3 পাইছিলো আৰু 396 তো 3 পাইছিলো এই দুইটা 3 আমি বক্স বনাই লৈছো ব্ল্যাক কালাৰ দি এই বক্সৰ ভিতৰত থকা দুটা 3 কাৰণে আমি কি লিখিম এটা 3 লিখিম ইয়াৰ পিছত আকৌ ইয়াত 396 ত আৰু এটা 3 এক্সট্ৰা কে ৰৈ আছে গতিকে ইনটু 3 কৰিম ইয়াৰ পিছত আমি চাব লাগে 3 কৈ ঠিক ডাঙৰ মৌলিক সংখ্যা কোনটো আছে 11 আছে এটো কাৰ লগত আছিল 396 ৰ লগত আছিল সো ইনটু 11 কৰিম এতিয়া 11 ত কৈ ঠিক ডাঙৰ মৌলিক সংখ্যা কোনটো আছে 107 আছে কাৰ লগত আছিল 321 ৰ লগত আছিল গতিকে 107 লিখিম এতিয়া এই গোটেইখিনি যদি আমি মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমাৰ কি আহিব লঘিষ্ঠ সাধাৰণ গুণিতক আহিব আমি যদি চাও ইয়াত কি আছে তেতিয়া হলে এটো 2 into 2 into 3 into 11 আমি যিখিনি কৰিছিল সিম্পলিফাই কৰোতে আমি এটা তিনি বাদ দিলে বাকিখিনি গোটেইখিনি হৈ যাব সো আমি মাল্টিপ্লাই কৰি কেনে ওলাব পাৰিম 2 into 2 equal to 4 3 3s are 9 so 4 into 9 36 into 11 so 36 into 11 কিমান হৈ আছে আমাৰ 36 into 11 3 plus 6 equal to 9 so 396 হৈ আছে 396 ৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগে 107 মাল্টিপ্লাই কৰিব লাগে so 107 এতিয়া এটো মাল্টিপ্লাই কৰিলে আমাৰ ৰিজাল্ট আহিব
7 6 গুণা হৈ আছে 42 42 ৰ 2 হাতত থাকিলে 4 সো 7 9 গুণা 63 63 ৰ লগত 4 লগ লগালে কিমান হৈ যাব এটো হৈ যাব 7 67 হৈ যাব সো 7 3 গুণা 21 21 আৰু 6 মিলি কেনে হৈ আছে 27 ইয়াৰ পিছত শূন্য আছে 1 6 গুণা 6 9 3 এই দুয়োটা আমি যোগ কৰিব লাগে সো 2 7 7 আৰু 6 মিলি কেনে হৈ আছে 13 3 হাতত থাকিলে 1 গতিকে এইটো হৈছে 12 12 2 হাতত থাকিলে 1 3 একে 4 গতিকে আমি এটো পূৰণ কৰি কেনে ৰিজাল্ট কিমান পাম এইখিনি পূৰণ কৰিলে আমি ৰিজাল্ট পাম 4 2 3 7 2 অৰ্থাৎ 42372 এইটোৱে হৈ যাব আমাৰ কি প্ৰদত্ত সংখ্যা দুটাৰ লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াৰ ৰুল কি হৈছে ৰুল হৈছে আমি কি কৰিম আটাইবিলাক মিল থকা আৰু মিল নথকা আটাইবিলাক মৌলিক উৎপাদকে লম লৈ কেনে কি কৰিম পূৰণ কৰিম মাত্ৰ মিল থকা এই 3 আৰু 3 দুটা আছিল এই দুটাৰ হলনি আমি কি কৰিম এটা লম অৰ্থাৎ দুয়োটাতে মিল থকা মৌলিক উৎপাদক তিনি কেইটা আছিল এটা আছিল এই কাৰণে আমি ইয়াত কি মিল থকা মৌলিক উৎপাদক ইয়াত 3 এটা লিখিছো এনেকুৱাকে আমি দুয়োটাৰ এটা জোৰ দিয়া থাকিলে আমি কি কৰিব পাৰিম ইয়াৰ লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক আমি ওলাব পাৰিম সো এখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 1 কমপ্লিট হৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈছো কোৱেশ্চন নম্বৰ 2 ত আমাক সংখ্যা দুটা দিছিলে 455 আৰু 42 সো আমি প্ৰত্যেকৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে আমি প্ৰথম লৈছো 455 এটো 2 ৰে হৰণ না যায় গতিকে আমি 3 ৰে হৰণ যায় না যায় চাব লাগে এটো যোগ কৰিলে প্ৰত্যেকটো অংক যোগ কৰিলে আমি 14 পাম গতিকে 3 ৰে হৰণ না যায় আমি 5 ৰে হৰণ কৰিব পাৰিম 5 9 গুণা 45 হ'ব আকৌ 5 1 গুণা 5 91 হৈ গল এতিয়া 91 ইয়াক আমি কিহেৰে ডিভাইড কৰিব পাৰিম ইয়াক আমি 7 ৰে ডিভাইড কৰিব পাৰিম 7 1 গুণা 7 21 7 3 গুণা 21 এতিয়া 13 নিজে এটা মৌলিক সংখ্যা গতিকে এই প্ৰক্ৰিয়াটো ইয়াত বন্ধ হৈ যাব এতিয়া আমি কিমান পাই গলো তেতিয়া হলে 455 equal to 5 into 7 into 13 পাই গলো ইয়াৰ পিছত আমি দ্বিতীয় যেটো সংখ্যা দিয়া আছিল ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে এটো দিয়া আছিল 42 এতিয়া 42 2 ৰে হৰণ যায় গতিকে 2 ৰে হৰণ কৰিলে আমি ইয়াত পাই যাম 21 ইয়াৰ পিছত 21 ক আমি 2 ৰে হৰণ কৰিব নোৱাৰো গতিকে আমি 3 ৰে হৰণ কৰিম 3 ৰে হৰণ কৰিলে আমি পাই যাম 7 7 নিজে এটা মৌলিক সংখ্যা যেহেতুকে হয় গতিকে এই প্ৰক্ৰিয়াটো ইয়াত বন্ধ হৈ যাব এতিয়া 42 ইকুৱেল টু আমি লিখিম 42 ইকুৱেল টু 2 into 3 into 7 আমি যদি চাও দুয়োটা সংখ্যাতে থকা মৌলিক উৎপাদক কোনটো হয় দুয়োটা সংখ্যাতে থকা মৌলিক উৎপাদক হৈছে 7 7ৰ বাহিৰে বেলেগ কোনো মৌলিক সংখ্যা দুয়োটা সংখ্যাতে নাই গতিকে আমি কি কৰিম আমি লিখিম এতেকে লঘিষ্ঠ সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক সংখ্যাটা লিখি দিও 455 কমা দি লিখিম 42 ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব মিল থকা মৌলিক উৎপাদকটো কিমান হয় 7 হয় গতিকে আমি ইয়াত লিখিম কিমান 7 ইয়াৰ পিছত আমি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক সংখ্যা দুটা আছিল 455 কমা দি লিখিম 42 এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতকৰ কাৰণে আমি কি কৰিম মিল থকা আৰু মিল নথকা সকলো বিলাক লিখিব লাগে সো আমি মৌলিক উৎপাদক বিলাক সৰুৰ পৰা চাই যাও 2 আছে নাই চাও ইয়াত চাও 42 2 আছে গতিকে 2 লিখিলো ইয়াৰ পিছত 3 কিমানটা আছে চাও 3 42 এটা আছিল গতিকে আমি 3 লিখিলো ইয়াৰ পিছত আমি 3 পিছত 5 আছিল মৌলিক সংখ্যা গতিকে 5 আছে নাই চাও ইয়াত 5 আছে গতিকে ইনটু 5 এইটা 5 আছিল এটাই 5 আছিল ইয়াৰ পিছত মৌলিক সংখ্যা কি আছিল 5 ৰ পিছত 7 আছিল 7 দুয়োটাতে আছিল গতিকে মিল থকা মৌলিক উৎপাদক এটো বক্সৰ ভিতৰত থকা দুটা 7 ৰ কাৰণে আমি এটা 7 লিখিম ব্লু কালাৰ মই বক্স বনাইছো এই বক্সত থকা দুটা 7 ৰ কাৰণে আমি কেইটা 7 লিখিম এটা 7 লিখিম অৰ্থাৎ কি এটা 7 দুয়োটা সংখ্যাৰে কি হয় মৌলিক উৎপাদক হয় গতিকে ইয়াত কিমান আহিছে 7 আহিছে এটো মই ব্লু কালাৰ চিন দি থৈ দিছো দুটা 7 ৰ কাৰণে আমি কি লিখিছো বক্সৰ ভিতৰত থকা 7 দুটাৰ কাৰণে এটা 7 লিখিছো ইয়াৰ পিছত 7 তকৈ ডাঙৰ মৌলিক সংখ্যা কি আছিল ইয়াত 13 আছিল গতিকে ইয়াত কি কৰিম ইনটু 13 কৰিম এতিয়া এই গোটেইখিনি যদি আমি পূৰণ কৰি দিও যেটো ৰিজাল্ট পাম হেইটোই কি হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব আমি পূৰণ কৰি কেনে চাব পাৰো 2 3 গুণা 6 5 গুণা 30 7 গুণা 210 সো 210 পূৰণ 13 কৰিব লাগে এতিয়া 0 3 গুণা 3 3 গুণা 6 এটো 0 1 2 যোগ কৰিলে 0 3 6 1 7
2 এইটো পূৰণফলটো কিমান হ'ব আমাৰ 2730 এইটোৱে আমাৰ কি হ'ব প্ৰদত্ত সংখ্যা দুটাৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হৈছে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 3 সলভ কৰিব লৈছো কোৱেশ্চন নম্বৰ 3 ত আমাক সংখ্যা দুটা দিছিলে 408 আৰু 170 আমি প্ৰত্যেকৰে মৌলিক উৎপাদক বিশ্লেষণ কৰিম সো 408 আমি লিখিছো এটো 2 ৰে হৰণ যায় 2 ৰে হৰণ কৰিলে হৈ যাব 204 204 কাকো 2 ৰে হৰণ কৰিব পাৰি 2 ৰে হৰণ কৰিলে এটো হৈ যাব 102 102 ক আমি 2 ৰে হৰণ কৰিব পাৰো 2 ৰে হৰণ কৰিলে হৈ যাব 51 এতিয়া 51 আমি পাই গলো ইয়াৰ পিছত 2 ৰ পিছত মৌলিক উৎপাদক আছে 2 ৰ পিছত মৌলিক সংখ্যা আছে 3 5 যোগ 1 সমান 6 গতিকে 3 ৰে হৰণ যাব আমি 3 ৰে হৰণ কৰিম 3 ৰে হৰণ কৰিলে 3 1 গুণা 3 3 7 গুণা 21 এতিয়া 17 নিজে এটা মৌলিক সংখ্যা গতিকে এই প্ৰক্ৰিয়াটো ইয়াত বন্ধ হৈ যাব গতিকে আমি কিমান পাই গলো 408 ইকুৱেল টু আমি পালো 2 into 2 into 2 into 3 into 17 এটো হৈ গল আমাৰ 408 ৰ মৌলিক উৎপাদক বিশ্লেষণ ইয়াৰ পিছত আছিল 170 170ক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে এতিয়া 170 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিলে আমি 2 ৰে হৰণ কৰিব পাৰিম 2 ৰে হৰণ কৰিলে এটো হৈ যাব 8 গুণা 16 এটো 10 গতিকে 85 হৈ গল এতিয়া ইয়াক আমি 2 ৰে হৰণ কৰিব নোৱাৰো আমি 3 ৰে হৰণ কৰিব পাৰো নাই চাব লাগে এতিয়া 3 ৰে হৰণ কৰিলে 8 যোগ এই 8 ৰ লগত 5 যোগ কৰি 13 হয় গতিকে 3 ৰে হৰণ নাযায় আমি 5 ৰে হৰণ কৰিম 5 1 গুণা 5 35 হৈ গল 7 5 গুণা 35 17 17 নিজে এটা মৌলিক সংখ্যা গতিকে এইটো প্ৰক্ৰিয়া ইয়াত বন্ধ হৈ যাব এতিয়া আমি লিখিব পাৰো 107 ইকুৱেল টু 2 into 5 into 17 এতিয়া আমি যদি চাও আমি মিল থকা মৌলিক সংখ্যাবিলাক বক্স বনাম গতিকে 2 আৰু 2 একে মিলি আছে গতিকে আমি এইটো এটা বক্স বনালো আৰু 17 দুয়োটাতে আছিল গতিকে 17 ৰ এটা বক্স বনালো এতিয়া আমাক লাগে লঘিষ্ঠ সাধাৰণ গৰিষ্ঠ সাধাৰণ উৎপাদক লাগে আমাক আমি এনেকুৱা লিখিম এটাকে গৰিষ্ঠ সাধাৰণ উৎপাদক সংখ্যা দুটা আছিল 408 কমা দি কেনে লিখিম 107 ইয়াৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 2 আৰু 17 দুয়োটাই কি আছে দুয়োটা সংখ্যাতে পাইছিলো গতিকে আমি মিল থকা কেইটা লম অকল 2 into 17 হ'ব এতিয়া 2 into 17 ইকুৱেল টু হৈ আছে আমাৰ 34 সো 34 এ কি হয় দুয়োটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হয় ইয়াৰ পিছত আমি ওলাব লাগে লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ সাধাৰণ গুণিতক সংখ্যা দুটা আছিল 408 আৰু 107 এতিয়া লঘিষ্ঠ সাধাৰণ গুণিতক উলিওৱাৰ কাৰণে আমি কি কৰিম মিল থকা আৰু মিল নথকা সকলোবিলাক লম প্ৰথম বক্সত 2 মিল আছিল গতিকে দুটা 2 আছিল আমি এটা লম দুয়োটাৰ কাৰণে এটা লম ইয়াৰ পিছত 2 কিমানটা আছে আকৌ 1 2 দুটা 2 আছে গতিকে আমি আকৌ দুটা 2 ইয়াত পূৰণ কৰিম 3 আছে নাই চাও ইয়াত 3 আছিল কেইটা 3 আছে এটা আছে গতিকে এটা 3 আমি পূৰণ কৰিম ইয়াৰ পিছত মৌলিক উৎপাদক 5 আছিল 5 এটাই আছিল গতিকে আমি এটা 5 ইয়াত পূৰণ কৰিম ইয়াৰ পিছত 17 বক্সৰ ভিতৰত আছে দুয়োটাতে আছিল 17 এটা আমি 17 পূৰণ কৰিব লাগিব গতিকে এইখিনি পূৰণ কৰিলে যেটো পূৰণ ফল হ'ব সেই পূৰণ ফলটোৱে আমাৰ হ'ব সংখ্যা দুটাৰ লঘিষ্ঠ সাধাৰণ গুণিতক আমি পূৰণ কৰি চাও 2 পূৰণ 2 সমান 4 পূৰণ 2 সমান 8 8 পূৰণ 5 সমান 40 40 পূৰণ 3 সমান 120 120 পূৰণ 17 কৰিলে হ'ল আমি 120 ইয়াৰ লগত আমি 17 পূৰণ কৰিব লাগে সো 0 7 2 14 4 হাতত 1 7 1 7 1 8 তাৰ পিছত 0 2 1 0 4 8 2 10 0 হাতত 1 1 1 মিলি কেনে হৈ গল 2 গতিকে এইটো কিমান পালো 2040 এইটো কি হয় প্ৰদত্ত সংখ্যা দুটাৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ গোটেইখিনি কৰা হৈ গল